নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে কেনে আছে? আশা কৰোঁ সকলোৱে ভালে আছে। তো আজি আপোনালোকৰ মাজত আকৌ নতুন এটা ভিডিঅ' লৈ আহিছোঁ। যিসকল ছাত্ৰ ছাত্ৰীয়ে MA, MSc, BA, BCom, BSc পঢ়ি আছে তেওঁলোকৰ বাবে ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ, কিয়নো এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক দেখাই দিম যে এক্সামৰ আগত এডমিট কাৰ্ডটো কেনেকুৱা ধৰণে ডাউনলোড কৰিব লাগে, কোন পৰ্টেলত যাই ডাউনলোড কৰিব লাগে, এই সকলোবিলাক তথ্য এই ভিডিঅ'টোৰ মাধ্যমেৰে দেখাই দি আছোঁ। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে তোমালোকে যিকোনো গুগল বা ক্ৰম ব্ৰাউজাৰ এটা ওপেন কৰি ইয়াতে টাইপিং কৰিবা GU পৰ্টেল বুলি। তো মই ইয়াতে টাইপিং কৰি আছোঁ GU পৰ্টেল। তো ইয়াতে টাইপিং কৰি এণ্টাৰ কৰি দিম। এণ্টাৰ কৰাৰ পিছত তোমালোকৰ এনেকুৱা ধৰণৰ এটা নতুন পেজ ওপেন হ'ব আৰু ইয়াতে যে দেখিছে গুৱাহাটী ইউনিভাৰ্চিটি ৱেবছাইটত ইয়াতে ক্লিক কৰি দিবা। মই ইয়াতে ক্লিক কৰি দি আছোঁ। তাৰপিছত তোমালোকৰ ৱেবছাইটটো ওপেন হ'ল। তাৰপিছত ইয়াতে তোমালোকে যে দেখিছে 3 নম্বৰ অপশ্যনটো ডাউনলোড এডমিট কাৰ্ড লিখা আছে। তো ইয়াতে ক্লিক কৰি দিবা। তোমালোকে ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণৰ পেজ ওপেন হ'ব। তাৰপিছত তোমালোকৰ ইয়াতে ডাউনলোডিং ইউজিং তাৰমানে কোনটা দি তোমালোকে এডমিট কাৰ্ডটো ডাউনলোড কৰিবা, ৰেজিষ্ট্ৰেশ্যন নহ'লে ৰোল নম্বৰ দি। তো যদি ৰোল নম্বৰ দি ডাউনলোড কৰিব খোজা তেনেহ'লে ইয়াতে তোমালোকৰ ৰোল নম্বৰটো তলত এণ্টাৰ কৰি লিখি দি কেপচাৰ কোডটো মাৰি দিব লাগিব। তাৰপিছত তোমালোকে যদি মই ৰেজিষ্ট্ৰেশ্যন দি এণ্টাৰ কৰিম, তো ইয়াতে মই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো বহাই দি আছোঁ। তো ইয়াতে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দিয়াৰ পিছত তোমালোকে ইয়াতে মই লিখি আছোঁ। ইয়াতে লিখা হ'ল। তাৰপিছত ইয়াতে তোমালোকে কেপচাৰ কোডটো এণ্টাৰ কৰিবা 53748। মই এইটো ইয়াতে টাইপিং কৰি দি আছোঁ। তো এইখিনি টাইপিং কৰি দিয়াৰ পিছত তোমালোকে ইয়াতে তলত যে দেখিছে ডাউনলোড এডমিট কাৰ্ড ইয়াতে ক্লিক কৰি দিবা। ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণৰ ইয়াৰ এডমিট কাৰ্ড নট জেনেৰেটেড য়েট, কিয়নো তোমালোকে যেতিয়া গুৱাহাটী ইউনিভাৰ্চিটি পৰ্টেলৰ পৰা যেতিয়া ওপেন কৰি দিব এডমিট কাৰ্ডটো তেতিয়া তোমালোকে ইয়াতে লগে লগে ডাউনলোড কৰিব পাৰিবা ইয়াৰ পৰাই। তো এইখিনি আছিল ভিডিঅ'টো। যদি ভাল লাগে ভিডিঅ'টো প্লিজ ছাবস্ক্ৰাইব কৰিবা আৰু আমাৰ লগত সংযুক্ত হৈ থাকিব। ধন্যবাদ।